वेलकम टू माय यूट्यूब चैनल भास्कर ब्लॉग। तो मोर अन्य एटी भिडिओলৈ আপোনালোকক স্বাগতম জনালো। এইবাৰ সৰ্বশ্ৰেষ্ঠ দুৰ্গা পূজা হৈছে হাপুৰৰ নলবাৰী জিলাত থকা। এইবাৰ নলবাৰী জিলাৰ ভিতৰত আটাইতকৈ ডাঙৰ পূজা হ'ব হাপুৰ দুৰ্গা পূজা। তো গোটেইখিনি আগতকৈ গোটেইখিনি পৰিৱৰ্তন হৈছে। তো আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈ একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি থাকক মোৰ লগত একেলগে সকলোৱে তো পূজা চাবলৈ। পূজা এই বৰ্ষৰ পূজা কেনেকুৱা হ'ব তো আপোনালোকে গম পাব। মই দেখাবলৈ গৈ আছোঁ। এতিয়া বৰ্তমান মেইন পূজালৈ যাই আছোঁ। তো আহি থাকক মোৰ লগে। আৰু এয়া চাওক দোকান পাহাৰ সকলোবোৰ ৰেডি হৈ আছে। মেইন পূজা নহয়, মই মেইন পূজালৈ যাই আছোঁ আৰু আগলৈ যাই আছোঁ। গৈ অৱশেষত আমি শাৰদীয় দুৰ্গা পূজা হাপুৰ ৰাজঘাটত আমি উপস্থিত হ'ম। তো বলক আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। ভিডিঅ'টো এয়া চাওক হেঙুল থিয়েটাৰৰ প্লেচ এইখিনি ইয়াতে হ'ব হেঙুল থিয়েটাৰ। তো এইবাৰৰ শ্ৰেষ্ঠ নাট আছে হেঙুল থিয়েটাৰত মোৰ প্ৰিয় আৰু এইখন মই চাব লাগিব বা আপোনালোকেও চাব আহিব চকু। তো আহিয়ে আমি এয়া হাপুৰ দুৰ্গা পূজা আমি পাম। তো পাম মানে পালোৱে আহি এইবিলাক চাওক। এইবিলাক ওপৰত লাইটৰ হেৰি হ'ব, মালা হ'ব। ৰাতিৰ ভিউটো আৰু বেছি ভাল লগা হ'ব। আপোনালোকক ৰাতিৰ ভিউটো মই দেখাবলৈ চেষ্টা কৰিম। প্ৰথমে ইয়াৰ পৰাই মই আৰম্ভ কৰোঁ। মানে আপোনালোকৰ গাইছ ইয়াৰ পৰাই গোটেইখিনি দুৰ্গা পূজাখন গোটেই কণ্ট্ৰল কৰা হয়। আৰু য'ত যিমান লাইটিং হয় ইয়াৰ পৰাই যাব। গোটেইখিনি কানেকশ্যন ইয়াৰ পৰাই আছে। গোটেইখিনি কানেকশ্যন হোৱা নাই, এইবিলাক আছে আৰু বহুত আছে। এইজন আছে মোৰ বন্ধু, শুই আছে এতিয়ালৈকে। শুই আছে, ৰাতি 2টামান বজাত বাগাত দিছে, সেইকাৰণে এতিয়াকলৈ শুই আছে। ঐ এয়া একদম টোপনি ভাল। কেইটা বাগাত দিছ ৰাতি? 4টাত দা বাগাত তোৰ পৰাই গোটেইখিনি হ'ব। আৰু কষ্ট হয় আৰু কাম কৰা ল'ৰাবিলাকৰ। ময়ো কৰিছিলোঁ, কৰি আছোঁ বৰ্তমান। তো বিৰাট কষ্ট হয় কামটোত। কষ্ট হ'লেও কিন্তু কামটো কৰি ভাল লাগে। এমাজিং আছে। তো এইখিনি আপোনালোকক দেখালোঁ। তো আৰু বলক আগলৈ যাই থাকোঁ। আৰু এইবিলাক ভগৱানৰ প্ৰতিমূৰ্তি ইয়াত উপস্থাপন কৰিছে। অতি পৰিৱেশ ভাল লগা পৰিৱেশেৰে ইয়াত উপস্থিত কৰিছে। তো কষ্ট হৈছে সকলোৰে, কমিটিৰ ফালৰ পৰাও সকলোকে ধন্যবাদ জনাইছোঁ। তো যিখিনি কষ্ট কৰিছে তাৰে কাৰণে। তো এইবিলাক সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাব আহিলে গম পাব কেনেকুৱা লাগে চাই। মনটো বহুত পবিত্ৰ লাগিব। মানে এইবিলাক হৈছে মহাদেৱৰ বা যিকোনো আৰু ভগৱানৰ হওক এতিয়া নামবিলাক উপলব্ধ কৰিছে। মই আপোনালোকক কৈ দিছোঁ এইবিলাক এনেকৈ চন্দ্ৰঘণ্টা দেখাই দিছোঁ, আপোনালোকক নিজে পঢ়ি ল'ব। তো ভাল লাগিছে। আৰু এইবিলাক হৈছে ছাতি। মানে ইয়াতে গোটেইখিনি মানে আৰু লাইটিং ৰাতিৰ ভিডিঅ' ভাল লগা হ'ব। মই দিনত আপোনালোকক ভিডিঅ'টো দিছোঁ, হয়তো মই ৰাতিৰ ভিডিঅ' আপোনালোকক দেখামগৈ আৰু পূজাৰ ভিতৰত। এইবিলাক মানে ৰং কৰি আছে এনেকুৱাকৈ ৰং কৰি আছে। সেইটো মেইন ৰাস্তাটো হয়। মানে এইবাৰ সকলোবোৰ পৰিৱৰ্তন হৈছে গোটেইখিনিয়ে। তাৰমানে ছাইডবিলাক আগতে য'ত যেনেকৈ আছে তেনেকুৱা নহয়। এইবাৰ গোটেইখিনি সম্পূৰ্ণ পৰিৱৰ্তন কৰি দিছে। যিহেতু এইবাৰ 104 সংখ্যক এইবাৰ দুৰ্গা পূজা হৈছে। তো এইখন হৈছে 2 নম্বৰ গেট। এইটো হৈছে মূল মন্দিৰটো, দুৰ্গা মন্দিৰটো। ধৰ্মপুৰ গংগানী সভা দুৰ্গা পূজা হাপুৰ ৰাজঘাট। এইবিলাক কালাৰ কৰি আছে, বৰ্তমান হোৱা নাই, গোটেইখিনি কমপ্লিট। এইবিলাক ইয়াতে কিবা এটা হৈ আছে আৰু মই গম পোৱা নাই ভালদৰে কি হৈছে। আপোনালোকক দেখাই দিছোঁ মই, আপোনালোকে চাই লওক। তো আৰু আগলৈ যাই থাকোঁ আহক। এইবিলাক দোকানবিলাক ৰাস্তাৰ কাষত আপোনাৰ দোকানবিলাক হৈ গৈছে কমপ্লিট। আৰু কিছু আহিব, আজিৰ পৰা আৰম্ভ হৈছে মানে। আৰু হ'লেও কিন্তু দোকানবিলাক অহা নাই, কিছু দোকান অহা নাই, আহিব গোটেইখিনি। আপোনালোকক A to Z মই আপোনালোকক দেখাই দি আছোঁ ক'ত কি হৈছে এইবাৰ সম্পূৰ্ণ। যিহেতু বেলেগ আপোনালোকক দেখাই দিম, আপোনালোকে গম পাব। তো বলক ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এয়া হৈছে 1 নম্বৰ গেট, মানে মূল গেটখন হৈছে এইখন। এই মূল গেটেৰে মই এতিয়া সোমাই যাওঁ। তো আপোনালোকেও আহক, ভিডিঅ'টো চাই থাকক, ভাল লাগিব। আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো গোটেইখিনি দেখাই দিছোঁ। এইটো এনেকৈ মই সোমাই আহিলোঁ। সেইবিলাক গাড়ী চাড়ী আছে আৰু যিহেতু আজিৰ পৰা আৰম্ভ হৈছে এনেকুৱা। তো এইটো হৈছে মই আপোনাক দেখাবলৈ গৈ আছোঁ। মানে এইটো হ'ল মানে আপোনাৰ যিটো সভাঘৰ হয়, এইটো হ'ল সভাঘৰ।
ইয়াতে তাৰমানে ঢুলীয়া চুলীয়া উঠিব আৰু ওজা উঠিব। তো এইটো হৈছে মূল মন্দিৰ, তাতে আপোনাৰ মা দুৰ্গাৰ প্ৰতিমূৰ্তি তাতে উপস্থাপন কৰিব। তো কৰিছে এইটো তাত কাপোৰে ঢাকন দিয়া আছে। আৰু এইটো হৈছে এইখন হৈছে মঞ্চতে আৰু গোটেইখিনি এইটো হৈছে আপোনাৰ মনসা মন্দিৰ, এইখনেই হৈছে মঞ্চ এইবাৰ বহুত সুন্দৰ হৈছে, ভাল লাগিছে। মুঠতে এইবাৰ সকলোখিনিয়ে পৰিৱৰ্তন হৈছে, বহুতখিনিয়ে ভাল লগা হৈছে। যোৱাবাৰতকৈ বেছি ভাল লাগিব আপোনালোকৰ এইবাৰ দুৰ্গা পূজা চাব আহিব, আপোনালোকে গম পাব। তো আহক, গোটেইখিনি আপোনালোকক দেখাই দি আছোঁ। আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। তো বলক ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এইবাৰ তাৰমানে কেনেকুৱা হৈছে 104তম মানে আৰু 104 বছৰ হ'ল দুৰ্গা পূজাখন কৰিব আৰম্ভ কৰিবলৈ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু ইয়াতে তাৰমানে আপোনাক জুম কৰি দেখাই দিছোঁ মই, ইয়াত চাওক এইবিলাক মানে পৰিৱেশটো একদম সুন্দৰ পৰিৱেশ হৈছে। এতিয়া নিচিনা তাৰমানে পোৱা নাই কেতিয়াও এনেকুৱা, সেইটো মনসা মন্দিৰটো এনেকৈ। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। এইটো মই বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, কিবা এটা অসুবিধাৰ কাৰণে। মই বহুত দিনৰ মূৰত তাৰমানে ভিডিঅ'টো দিলোঁ, আপোনালোকে চাই থাকিব এনেকুৱা। তো সেই সকলো মানে আৰু পূজাৰ প্ৰস্তুতি যা যোগাৰ চলি আছে। তো এইটো হৈছে আপোনাৰ শিৱ মন্দিৰ হয়, এইটো ইয়াতে আমাৰ এইখিনিত তাৰমানে 3-4টা মন্দিৰ আছে টোটেলত। তো শিৱ মন্দিৰ আছে, মনসা মন্দিৰ আছে, গোটেইকেইটা আছে মানে যিকেইটা থাকিব লাগে। তো পূজাৰ সকলোখিনি যা যোগাৰ চলি আছে, প্ৰস্তুতি চলি আছে, অব্যাহত হৈছে। তো আপোনালোকে পূজা চাবলৈ আহিব বুলি আশা কৰিলোঁ, আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ। লগতে আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে মোক সহায় কৰিলে মই আগুৱাই যাব পাৰিম। তো ৰাইজে নখ জাকাইলে নৈ বয় বুলি একাষাৰ কথা আছে। তো এইটো হৈছে মূল মন্দিৰটো। তো গোটেইখিনি আপোনাৰ যিহেতু পূজা সভাঘৰৰ গোটেইখিনি লাইটিঙৰ কাম কমপ্লিট হৈছে। তো বাহিৰৰ কামখিনি আছে, গোটেইখিনি কৰি আছে, সিহঁতে প্ৰচেষ্টা চলাই আছে। তো এইটো তাৰমানে চাওক লাইটিঙৰ কাম গোটেইখিনি ইয়াত কৰা হৈ গৈছে, গোটেইখিনি আপোনালোকক দেখাই দিছোঁ। তো এইবিলাক তাৰমানে প্ৰস্তুতি চলি আছে, যা যোগাৰ হৈ আছে। এইবিলাক ওপৰত মেইন গেটখনত আপোনাৰ কালাৰ কৰি আছে, মোৰ কাৰণে সকলো মানুহে হাতে কামে লাগি আছে। তো গোটেইখিনি চাই ভাল লাগিলে আপোনালোকে লাইক এটা কৰি দিব, ভিডিঅ'টো শেষলৈ চাই থাকিব একেবাৰে স্কিপ নকৰাকৈ। তো চাওক এইবিলাক তাৰমানে সকলো ইয়াত প্ৰতিমূৰ্তি হ'ব, যোনবিলাকত আপোনাক দেখাই দিছোঁ। তো এই সভাঘৰটো চাওক, আৰু এয়া চাওক আপোনাৰ লাইটিঙৰ কাম। মই আপোনালোকক অলপ আগতে কৈছোঁ যে সভাঘৰৰ ভিতৰত থকা সকলো লাইটিঙৰ কাম আৰম্ভ হৈ গৈছে। আৰু আগতে মানে যোনখিনি মানে আপোনালোকে দেখাইছোঁ যে আপোনাৰ যোনখন ষ্টেজ মঞ্চ হয়, সেই মঞ্চত আগতেই আপোনাৰ মণিহাৰী দোকান, সকলো দোকান পোহাৰ তাত হৈছিল। কিন্তু এইবাৰ সম্পূৰ্ণ বেলেগ, য'ত আপোনাৰ সেইখিনি আছিল। তো সেইখিনি বস্তু এইবাৰ আপোনাৰ নৈৰ পাৰত লৈ আহিছে। এইবিলাক চাওক গোটেইখিনি চব দোকান তাৰমানে এভ্ৰিথিং দোকান পাহাৰ চব পিছুৱাই লৈ আহিছে নদীৰ পাৰলৈ। তো এইবাৰ তাৰমানে জেগাটো আহল বহল কৰিছে কমিটিয়ে। গোটেইখিনি যিমান দোকান আছে ধৰক বাহিৰৰ পৰা আহিব, তো সেই দোকানসমূহ চব কমপ্লিট ছেপাৰেট কৰি দিছে, যাতে সভাঘৰৰ ভিতৰত দোকান পোহাৰ কোনো তাৰমানে দিব পৰা নাই বা দিব দিয়া নাই কমিটিয়ে। তো সেইকাৰণে গোটেইখিনি ইয়াতে আপোনাৰ গোটেইখিনি দিছে, যিমান দোকান হয় আপোনালোক মই দেখাই দি আছোঁ। তো যাই থাকক, আৰু আটাইতকৈ এটা ভাল লগা বস্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, আৰু ক'ৰবাত কৈছোঁ যাতে ভিডিঅ' স্কিপ নকৰে। তো এয়া চাওক এনেকৈ দোকান পোহাৰ হৈ আছে ইয়াতে, এইবিলাক আৰম্ভ কৰি আছে, দোকানীবিলাকে আহি আছে, লাহে লাহে আহি থাকিব, সকলোবোৰ দোকানী আহি থাকিব। আৰু এইবিলাক আপোনাৰ তাৰমানে মই আপোনাক এই চিধাই মই আপোনাৰ বিষয়ে গৈ আছোঁ, তাৰ বেলেগ বস্তু আপোনালোকৰ এইটো বস্তু দেখা নাই আপোনালোকে। তো সেইটো কমপ্লিট হৈ গৈছে, তো আপোনাক দেখাবলৈ গৈ আছোঁ মই। আপোনাক চাই থাকক, মোৰ লগত আহি থাকক, গোটেইখিনি আপোনালোকক দেখাই দিম। এইটো হৈছে আমাৰ নদী পাৰ হয়, এইখিনি নৈ পাৰতে আপোনাৰ গোটেইখিনি কৰিছে। এইবাৰ যিহেতু ডাঙৰ হৈছে পূজাখন। তো ইয়াত চাওক, ইয়াত তাৰমানে এইটো হাফুৰ দুৰ্গা উৎসৱ, এইটো আমাৰ ধৰক হাফুৰৰ গৌৰৱ হিচাপে এইটো চিন্তা ইয়াত কৰি দিছে। এই চাওক মই আপোনালোকক দেখাবলৈ গৈ আছোঁ হাফুৰ দুৰ্গা উৎসৱ। তো আপোনালোকে যাই থাকক, মোৰ লগত চাওক। আপোনালোকক কৈছিলোঁ যে এটা বস্তু দেখাবলৈ গৈছোঁ, এইটো আপোনাৰ আৰম্ভ কৰি থৈ দিছে, ৰেডি হৈ আছে কমপ্লিট। তো এইটো পূজাৰ লাষ্টৰ দিনা আপোনাৰ দেৱী ভাচনৰ দিনা এইটো জ্বলাই দিয়া হ'ব। তো এইটো হাই আছে আপোনাৰ 82 ফুট,
তো 82 ফুট হ'লেও বহুত ওখ হয় তো ভাল লাগিব চাই কিনে ভাল লাগে দূৰৰ পৰা মস্ত মান লগা হৈছে আৰু তো এইটো হৈছে নৈ পাৰ আপোনালোক যে কৈছোঁ নৈৰ পাৰতে এইবাৰ সকলো দোকান পোৱাৰ হৈছে আৰু ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে লাইক কমেণ্ট কৰি মোক জনাব লগতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ।